ট্ৰেভেল চেনেলটো আপোনালোক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা এটা ভিডিঅ' আৰম্ভ কৰিম বুলি ভাবিছোঁ, দেখা যাওক। ইয়াতে এই মাজতে দাদা আৰু বাইদেউ কিবা বস্তু আনিব পাৰিলে, আনিব গৈছে। ৰখি আছোঁ, ৰখি আহি পোৱাৰ পিছত একেলগে যাত্ৰা আৰম্ভ কৰিলোঁ। যাই আছোঁ, ৱাল ফ'ৰ্ট পালোঁ, চিধাই যাই আছোঁ। আহি পালোঁ জালুকবাৰী, আগত গুৱাহাটী ইউনিভাৰ্চিটি গেটখন দেখা পাইছে। আমি যাম এতিয়া বকলৈ, ছয়গাঁও বিজয়নগৰ ৰাস্তাটো ভালে। বাইকৰ যাত্ৰাত আহি পালোঁ বকো। এতিয়া সোমাই গ'লোঁ পাৰ্বতী মন্দিৰ, যাই আছোঁ। আগত দেখা পাব, ভিডিঅ'টো চাই থাকিব। ধন্যবাদ। এক ঘণ্টাতকৈ বেছি যাত্ৰাৰ অন্তত আহি পালোঁ পাৰ্বতী মন্দিৰ। ভিতৰত প্ৰৱেশ কৰিলোঁ। ইয়াত কাৰ্তিক মন্দিৰ, গণেশ মন্দিৰ আৰু মা পাৰ্বতী মন্দিৰ আছে। পাহাৰৰ ওপৰলৈ উঠি যাব লাগিব। চাৰিওফালৰ পৰিৱেশ দেখুৱাইছোঁ, আগলৈ ভিডিঅ'টো চাই থাকিব। দেখাই আছোঁ। চাৰিওফালৰ পৰিৱেশ চাওক। চাৰিওফালৰ পৰিৱেশ সুন্দৰ পৰিৱেশ, কিন্তু আমাৰ অলপ আহোঁতে দেৰি হ'ল। পাৰিলে সূৰ্যোদয় হোৱাৰ আগতে আহিব লাগে। এই আগত মেঘ, এইটো মন্দিৰ। গণেশ মন্দিৰ, আগত কাৰ্তিক মন্দিৰটো আছিল, ইয়াতে পাৰ্বতী মন্দিৰ, মানে গোটেইখিনি আছে ইয়াতে। মন্দিৰটো চাৰিওফালৰ পৰিৱেশ। ভিউ চাওক, যেন কাৰ্পেট পাৰাই আছে সেউজীয়া, তেনেকুৱা ধৰণৰ দেখুৱাই দিছোঁ। এই চাওক, এইটো শিলটো ৰাস্তা ওপৰতে সৰু সৰু শিলবিলাক ঢাকি থৈ দিছে। গুৱাই এইটো কিন্তু সেই কৰিছে, বন্ধ কৰি থৈছে, কিজানি ভিতৰত কিবা আছে।
দিয়ক দাঙি লৈ যাওঁ স্কুটিত। পাওঁতে সি অকলে আহি বহুতখিনি হোৱা কৰিছে খটখটি গিলা। তাৰপিছতহে সেনেকা MLA ফাণ্ডৰ তাৰপৰা হেৰি সেনেকা কৰি হাচঙৰ ফলৰ সেনেকা হেৰি কৰিছে আৰু সেনেকে বনাই দিয়ে। এতিয়া পানীখিনি পাৰা নাই আৰু লাইনখিনি নিব পৰা নাই। ডেইলি পূজাৰী আহি পেলাই হেৰি কৰে না অলপমান কৰে আমাৰ ইয়াত হাতত আৰু হেৰি আছে, ফোন নাম্বাৰ আছে। কেতিয়া আহে তহঁতে নিবি আৰু সেনেকৈ হৈ থাকোঁ আৰু জেগাত নহয়। ফোন কৰিবই নালাগে, পূৰ্ণিমাত আহিলে হ'ল। প্ৰত্যেক পূৰ্ণিমাতে এইটো পূৰ্ণিমা গ'ল না, আহা পূৰ্ণিমা আমি আজি খানা পানী লাহে হয় আৰু মানুহ মন্দিৰ দৰ্শন কৰি আহি ঘৰলৈ বুলি যাত্ৰা লোৱাৰ আগত চাহ খাই ল'লোঁ। আৰু ভিডিঅ'টো কেনে পালে জনাব। যদি ভাল পাইছে লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাব যাতে ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ পাই থাকে। ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।